চাৰিদিনমান আগত আমি সেই গীতটোৰ পৰা আপোনালোকক শুনাই দিওঁ আপোনালোকে শুনিছে নাই নাজানো ৰোড ষ্টকত গীতটো উপলব্ধ হৈছে পেপে বুলি গানটো পেপে নেনে আৰু গীতটি সংগীত কৰিছে প্ৰণয়দত্ত আৰু বিজেতা পাত্ৰ অসমৰ আগৰ বেকআপ আৰ্টিষ্ট আৰু পুলিচিষ্ট হয় তেখেতলোকৰ মানে গীতটো লিখে আৰু আমাৰ দীক্ষিতৰ সহকৰ্মী চিমৰে ঠিক আছে গানটো মই শুনাই দিম নেকি আপোনালোকক আজিলৈ ধৰিছে আমি গান গান একেলগে আকৌ হ'ব গীতটো কিন্তু প্লেয়ে কৰি দিম হ'ব ঠিক আছে তাৰপিছত আমি গীত